নমস্কাৰ। পাঠ আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ সৰুচমুখী স্বপ্নৰ ৬ষ্ঠটি খণ্ডৰ। তিনি বছৰ হ'ল কপাহীৰ মাহীয়েক ঢুকাল। তাৰ পাছত তৰাক বুকুত বান্ধি কপাহী অকলেই আছে। বৰ ভয়ভীত নাই, মাত্ৰ ভয় তৰা। তৰা চকুত লগা ছোৱালী। গাঁওখনত তেনে ছোৱালী আৰু দুজনী নাই। ৰঙকে চাবানে ৰূপকে চাবা, চকুকে চাবানে নাককে চাবা, চালে চাই থাকিবৰ মন যায়। লোকৰ ঘৰত ভুই কঠীয়া কৰি দিও অকণো ক'লা পৰা নাই। দিনক দিনে তাইৰ ৰূপ চৰিহে আহিছে। কপাহীৰ ভয় তৰাৰ কাৰণে। অৱশ্যে নিৰ্ভাৱনাৰ কাৰণো নোহোৱা নহয়। কপাহীক ৰাইজে কিছুকাল এঘৰীয়াকৈ ৰখাৰ পাছত যদিও সমাজত ঠাই দিলে, তথাপি কপাহীৰ কথাবোৰ গাঁৱৰ সকলোৱে জানিলে। গতিকে তৰালৈ লোভ লাগি হলিগলি কৰি ৰাইজৰ গৰিহণা খাবলৈ আগবাঢ়ি অহা ডেকা ল'ৰা বেছি নাই। মাজে মাজে গোলচহে আহে, তাৰ সিমানবোৰ খবৰ নাই। সম্পৰ্কত গোলচ কপাহীৰ একোৱেই নহয়। তথাপি বয়সত তাতকৈ ডাঙৰ দেখি তাইক সি বাইটি বুলি মাতে। পিছে তৰাই তাক কপাহীৰ সমধেৰে নেমাতে। তাই তাক মাতে ককাইটি বুলি। গোলচ ককাইটি। গোলচে বেয়া নাপায়। পিছে ককাইটি বুলিলেও কপাহীয়ে গোলচৰ লগত তৰাক বৰ বেছি মিলা মিছা কৰিবলৈ এৰি নিদিয়ে। গোলচ ডেকা মানুহ, তৰাও গাভৰু। তাতে ঘৰখনত কপাহী সদায় সোমাই থাকিলেও নচলে। ডেকা ল'ৰাৰ কি বিশ্বাস। কল আখীৰ দুটা নে তিনিটা মাকলৈ ৰাখি বাকীকেইটা গোলচে কপাহীলৈ আগবঢ়াই দিলে। কলকেইটা ৰাখ, পামৰ বাৰীতে পৰিছিল। অলপ ৰৈ ক'লে, চাহপানী এটোপা খুৱাব নোৱাৰনে বাইটি? পিয়াহ লাগিছে। ভিতৰৰ পৰা তৰা ওলাই আহিল। কপাহীয়ে ক'লে, কলকেইটা থ গৈ। নে তৰা, আৰু চাহ গৈচোন, চাহপাত আছেনে? ককাইৰক পানী এটোপা দেহি, তিতিবুৰি আহিছে। এবাৰ তৰাৰ ফালে চাই গোলচে কপাহীৰ মুখত চকু থাপি ক'লে, তৰাজনী চাওঁতে চাওঁতে বৰজনী হ'ল। কপাহীয়ে একো নামাতিলে। কিছুপৰ দুয়ো মনে মনে থাকিল। তাৰ পাছত কপাহীয়ে ক'লে, খবৰ পাইছ হ'বলা? কিহৰ? গোলচে কপাহীৰ চকুলৈ চালে। এৰা, কপাহীৰ চকু দুটা বৰ ধুনীয়া। চিনেমাৰ বিয়া পাতিছে বোলে। হঠাৎ কথাষাৰ শুনি গোলচৰ মুখখন হেতা পৰি গ'ল। হয় নেকি? কোলৈ বা? সি অলপ নিৰ্লিপ্ত হ'বৰ চেষ্টা কৰিলে। সিপৰীয়া গাঁৱৰ জানো মুলুকানে কোন গাঁওবুঢ়াৰ পুতেকলৈ বোলে। পিছে কোৱা শুনিছোঁ ল'ৰাটোৰ বোলে উৎফাই নে ঘুম ৰোগ আছে। হওঁতে বদনাম ওলোৱা ছোৱালীনো কোৰ ভালদৰে বিয়া কৰাব। গোলচে তলমূৰ কৰিলে। চিনেমাইক তাৰ ভাল লাগিছিল। তাইও তাৰ লগত স্বেচ্ছাই পলাই আহিছিল। পলাই যোৱা ৰাতি সিহঁত ইন্দ্ৰ নেপালীৰ গোহালি ঘৰত একেলগে শুইছিল। আৰু তাইৰ কাৰণে সি আৰু মাক আজি অকলে থাকিবলগীয়া হৈছে। সেই চিনেমাইৰ বিয়া পাতিছে? অলপ পৰৰ মূৰত গোলচে সুধিলে, বিয়া বা কেতিয়ালৈ? কিহৰনো বিয়া পাতিব? এদিন মানুহ দুটামান আহি ছোৱালীজনী লৈ যাবহি, বছ। হ'ব হ'বলা অহা আঘোণমানতে। গোলচে আৰু একো নেমাতিলে। তৰাই তালৈ এবাতি চাহপানী লৈ আহিল। এটা সৰু বাটিত অলপমান গুড়। নামতহে চাহপানী, অকণমান মুগা বৰণ ধৰিছে। তাতে গাখীৰ দিছে সৰহকৈ। তাত সুত কিবা লগাইছনে তৰা? গোলচে সুধিলে। এজুতি শালতে আছে, মেখেলা লগাইছোঁ। গোলচে চাহপানীত শোহা মাৰিলে। এইবেলি বোলে বাওধান বৰ ভাল হৈছে? তৰাই সুধিলে। এতিয়ালৈকে ভালেই দেখিছোঁ, ৰাইজে এমুঠি পাব যেন লাগিছে। পামৰ পৰা বোলে তই বহুত মাটি ভাঙিছ? কপাহীয়ে সুধিলে। বহুতনো কিমান, উলিয়াইছোঁ হ'বলা 3 হালিচামান। নৈপৰীয়া মাটিৰনো কি লেখ। পিছে সেইফালে মাটি অলপ ওখ। মই যেনে তেনে দুপুৰামান উলিয়াব পাৰিলে ভাতৰ চিন্তা কমিব যেন লাগিছে। পিছে অকলেনো কিমান কৰিবি? সেইবোৰ মাটিৰো বোলে খাজনা দিব লাগিব। এতিয়া এথোন নালাগে, 9 ভাঙতি মাটিত কিবা খেতি কৰিলে লাগিবতো নিদিব। 1 চনীয়া পট্টা কৰি মাটি নিজৰ নামত লগাই ল'ব লাগিব। গোলচে ক'লে। বাটিকেইটা লৈ তৰা ভিতৰলৈ গ'ল। কপাহীয়ে এটা আশাৰে চোৱাৰ দৰে গোলচৰ চকুলৈ চাই ক'লে, ময়োনো আৰু কিমান কটনা খাটিম। দুয়োজনীয়ে বৈছোঁ, কাটিছোঁ, লোকৰ পথাৰত বুইছোঁ, দাইছোঁ।
পিছে এনেকৈ সদায় আৰু কিমান আজুৰিম, ক'ৰবাত কেনেবাকৈ মাটি এচমকা পোৱা হ'লে। মাটি পালিয়েই যেনিবা, তইনো মাটিৰে কি কৰিবি? গোলচে সুধিলে। কাৰোবাক আধি খুন্দুৱাকৈ লগাই দিলেও এমুঠি ধান চোতাললৈ নাহিলেহেঁতেনে? বাৰেৱতীকাল পৰৰ হাত মুখলৈ চাই কটোৱাটো জানো এটা জীৱন? চুমুকৈ ক'লে। এৰা। তাৰ মনত এটা অস্পষ্ট আশাই কিছুদিনৰ পৰা ৰূপ লৈ উঠিছিল। তৰাক যদি তালৈকে দিয়ে, সি কপাহী আৰু তৰা দুয়োজনীকে পামলৈকে লৈ যাব। তাতে নতুন এটা ঘৰ সাজিব, তাৰ মাককো লৈ যাব। সিহঁত আটাইকেইটাই নিজৰ মাটিতে খেতি কৰিব, নিজৰ ভঁৰালৰ খাব। নতুন নতুন মাটি ভাঙি চহকী হ'ব। গাইকেইজনী নেপালীক দি ঘৰ উপজা দমৰাকেইটাৰে সি খেতি আৰম্ভ কৰিব পাৰিব। নিজৰ নাঙল গৰু, নিজৰ মাটি, নিজৰ ৰোৱনী দাৱনী, কথাষাৰ ভাবিলেই আনন্দ লাগে। তৰাই ভিতৰৰ পৰা ওলাই আহি ক'লে, ভাত ইয়াতে খাই যাবা ককাইটি, ঘৰত জেঠাইটি শুবই পায়। নালাগে নালাগে, তহঁতে খা গৈ যা, মই ঘৰতে খামগৈ। বৌতি ইমান সোনকালে নুশুৱে, শুলেই মই জগামগৈ। পিছে কপাহী কলত সি ভাত খাবলৈ ভিতৰলৈ আহিল। চাওঁ তৰা, পানী এলোটা দেচোন, বোকাৰে তেনেই লুটিপুটি হৈ আহিছোঁ। বৰষুণ জানো কম দিছে, লোটাটো হাতত লৈ কপাহীয়ে ক'লে। গোলচ আৰু কপাহী ভাত খাবলৈ বহিল। তৰাই বাঢ়ি মেলি দিলে। মাছ আছিল, আঞ্জাখন গোলচৰ সোৱাদ লাগিল। তিৰোতা মানুহৰ ৰন্ধাই বেলেগ। ধনশিৰিৰ মাছ সোৱাদ, ডালিমৰ পথাৰৰ চাউলত তেল আছে, পুৰণি চাউলৰ ভাতো সোৱাদ লাগে। চেনিক যে দিব খুজিছে, ল'ৰাটোৰ নাম কি ক'ব পাৰনে বাইটি? গোলচে সুধিলে। জানো নামটো কি, তই ক'ব পাৰনে তৰা? তৰাই ক'লে, জানো, সৰু মইনা হ'ব পায়, নে কলাই? সৰু মইনা, সিপুৰীয়া গাঁৱত। এৰা, তোৰ পামৰ ফালেই হ'ব পায়, কপাহীয়ে ক'লে। বাপেকৰ নাম মুলুকা নে কিবা?